আমি গৈ আছো বৰদোৱা লাজুকী বান্দৰ এইফালে আৰম্ভ কৰিছে যোনটো লগত আছে লাজ কৰে লাজ কৰে আমি গৈ আছো বৰদোৱা এইফালে বা বাহত আহি লাজ আছে কৰে আৰু বাহতৰ লগত আমি যাবলৈ লৈছো আৰু আমি গৈ আছো যাব দিন যাব এয়া আৰু ভৱেন আমি আৰু কাৰত যাব বাহত বাহতে কিন্তু মই আৰু ভৱেনে হেৰিত যাম আমি বাইকত যাম সাবস্ক্ৰাইব কৰি দিব গৈ আছো নেক্সট আহি গ'লো ফাইনেলি আহি পাই গ'লো গাইস বৰদোৱা থান এয়া বৰদোৱা বেকগ্ৰাউণ্ডত দেখিবলৈ পাইছে নিশ্চয় এয়া দিছ ইজ বৰদোৱা থান পুৰা খোলতাল বজাই আছে বাকী ৰাইজবিলাক হেৰিলৈ গ'ল মানে বাকী ৰাইজবিলাকে ক'লে হেৰিলৈ ব্ৰেকফাষ্ট আমি আহি গ'লোঁ ব্ৰেকফাষ্ট খাইছোঁ কণী আৰু ব্ৰেড আৰু গাখীৰৰ চাহ এয়া খাই আছোঁ আমি তাৰপিছত এয়া বেকগ্ৰাউণ্ডৰ নাজাৰাটো মানে ইমান বেছি বতৰ গংগাপাৰ আৰু এইফালে হেৰি গংগাপাৰৰ দৃশ্য এইফালে ফেমিলি মানুহে বনাই আছে আৰু এইফালে মই ভিডিঅ' কৰি আছোঁ তাৰপিছতে বনাই আছোঁ আমি বৰদোৱাত মই বনাইছোঁ এতিয়া আমি মাছ বনাই আছোঁ এয়া দেখিবলৈ পাইছে একদম পূৰা মাছ একদম খাই যে কেনেকুৱা টেষ্টি হৈছে আৰু ইলিছ মাছ গাইছ ইলিছ মাছ এয়া পূৰা উতলি আছে গাইছ দেখিবলৈ পাইছে উতলি আছে ফৰফৰাই উতলি আছে তাৰপিছতে এয়া বাকীবিলাকে ৰাইজে হেৰি কৰি আছে যোনদৰে মোক সহযোগ কৰি আছে আৰু মই বনাই আছোঁ আহি পালোহি বৰদোৱা বনাই কৰি হ'ল অকণমান বোলো লাহেকৈ ফুৰিবলৈ আৰু এইফালে গাইছ লাজ কৰা মানুহজন এইফালে এইফালে চাই দে এইফালে মই বাকী ৰাইজবিলাক লাজ কৰে ফুৰিবলৈ গ'ল বহুত মাছ আছে বহুত মাছ আছে মানে মুড়ি দিলে মাছে একেবাৰে টপটপাই থাকে তাৰপিছত এয়া প্ৰায় হৈছেই খোৱাৰ পিছতে খানাবিলাক দিছোঁ প্ৰথমতে তেওঁলোকক দি লৈছোঁ তাৰপিছত আমি মেইন মানুহকেইটা খাম আৰু লাহেকৈ খোৱা বোৱাটো কৰিম আৰু বাকী বাহঁতক দিলোঁ যি খাই আছে এয়া লাষ্টত মই বহিছোঁ এয়া ভিন্দু আৰু এয়া ভৱেন আৰু এয়া ভাত এয়া মাছ বাই দি আছে আৰু এইফালে ভণ্টি বাহঁত এইফালে ডালিমি বাই খাইছোঁ মাছ একদম ধুনীয়া লাগিছে গাইছ খাই কৰি হ'ল এয়া ভিন্দুহঁতে লাষ্টত হৈছে মোক ধুই কৰি হ'ল তাৰপিছত সেয়াই আৰু কেনেকৈ খালেও ভাল লাগিলে তাৰপিছত এয়া বাকী বতৰ পৰিলে মানুহ ৰাইজ চব ভাগিলে সেয়া যাবলৈ লৈছোঁ তাৰপিছত শেষতে গাইজ যাবলৈ ওলাইছোঁ বাহঁতক বিদায় দিলোঁ তাৰপিছতে বেয়া খবৰটো হৈছে বতৰ পৰিব এতিয়া পূৰা বতৰ আহি আছে মানে মজা লাগিছে বতৰ আহিছে ভিন্দৰ গাড়ীখন উলিয়াই আছে তাকে আহি মানে মদ চুঙাটো লৈছোঁ কাৰণ কিয় ফেমিলি যাব বেয়া যে ইমান বতৰ মানে বৰষুণ আহিলে তাৰপিছতে যাব লৈছোঁ নেক্সটত গৈ আছোঁ এইয়া পিছত ভিডিঅ' কৰি আছে মই পিছফালে এনেকুৱাকৈ বৰষুণ পৰি আছে কি গাড়ী চলাইছোঁ আজি মানে বতৰৰ পৰা ফিলিংছটোৱে মানে বেলেগ ধৰণৰ ইমানেই বেছি ভাল লাগিছে মই বেগত আহি আছোঁ একদম ভাল লাগিছে আজি একদম পূৰা ফূৰ্তি কৰিলোঁ পূৰা খালোঁ বিন্দাছ তাকে আহি গ'লোঁ আমি দুজনে বাইক লৈ গৈছিলোঁ গাইছ আমি পাই গ'লোহি মানে অৱস্থা নাই আহি গ'লো চোলা পেণ্ট কি কৰে এতিয়া ফুল অৱস্থা আছে নামিছে গাড়ী লৈ আহি পাৰিছে তাকে আমি এইফালে বাইকখন ভৱেনে আনিব গৈছে গুচি গ'লগৈ আৰু এইফালে আমাৰ বাইক আৰু মোৰ বাইক আৰু এইফালে ভৱেন কাৰ বাইক ভৱেনত আহি গ'ল হৈছে আমি কিন্তু আমি একে গাইছ অৱস্থা নাই যাম তাত দেখিবলৈ পাইছে ভিডিঅ'টো ধমাকা গাইছ মানুহে ভাবিছে বৰষুণ নাহিব কিবা কবি নেকি গাইছ এয়া বৰষুণ পৰিলে গাইছ আমি বৰদোৱা আহি এইখিনিৰ পৰা আহিলোঁ ভিন্দহঁত ইফালে গুচি গ'ল আৰু মানে একে অৱস্থা আছে সেয়া আমি তিতি কৰি অৱস্থা আছে গতিকে আমি মানে ভৱেনে মই অলৰেডি তিতিলোৱে মানে ছোৱালীজনী আছেতো মানে তাই হেৰি হ'ব যে মানে অকণ তিতিলে অসুবিধা হ'ব যে সেইটো কাৰণে নাই তিতা এয়া বহুত বতৰ পৰিছে একে মোৰ ভিজি চিজি একে অৱস্থা নাই গাইছ ভিডিঅ'টো ধমাকা হ'বলৈ গৈ আছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো নতুনকৈ আহিছে যদি কি কৰিব বেল আইকনটো দুটকা পিটিকি দিবা দেই শ্বেয়াৰ কৰিব নাপাহৰিব